you found the one, you should never give her up. I think it's the way life changes when in love, yeah. I surround my soul with the positivity. That's why I don't worry about the things that I don't see, yeah. These days I don't worry about much. বন্ধুসকল কি খবৰ আজি এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মানে মই এজেগাত যাবলৈ ওলাইছোঁ বহুত গৰম হৈছে হেতু কাৰণে ভাবিলোঁ পাছবেলা যাওঁ হলেও এতিয়াও বহুত গৰম হৈছে কোট যাবলৈ আছে আপোনালোকে থাম্বনেলটো দেখি গম পাইছে এয়া মই একদম খাজি কাছি ৰেডি হৈ আছোঁ ওলাই আছোঁ আৰু এনেকৈ ওলাই মেলি লৈছোঁ এতিয়া যাম আৰু মই চাই থাকক ভিডিঅ'টো কি দেখাওঁ এতিয়া পুৰা ৰেডি হৈ মই আহি আছোঁ স্কুটিত থবৰ কাৰণে আহি আছে মোৰ লগত আৰু কিমান টাইম হয় গাড়ীৰ কাৰণে আকৌ ৰখিব লাগিব হেল্ল' গাইজ আজি মই আকৌ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কালি মানে কি হ'ল গাড়ীৰ কাৰণে ৰখি থাকিলোঁ কালি মামা আহিছিলে বোলে সব গাড়ীবিলাক বন্ধ হৈ আছিলে আৰু মই গম নাপালোঁ কথাটো আকৌ ঘৰলৈ গুচি আহিলোঁ কালি মানে তাত ৰখোতে 2 ঘণ্টা হৈ গ'ল আৰু মই কালি ঘৰত গুচি আহিলোঁ এতিয়া আকৌ আজি এক্সাম আছে কাৰণে এক্সামৰ কাৰণে যাব লগা হৈছে এতিয়া 9টা বাজিছে এতিয়া মই যাবলৈ ওলাইছোঁ আৰু যাওঁ বলক এতিয়া আকৌ বাছ গাড়ীৰ কাৰণে ৰখিব লাগিব মই এতিয়া বাইপাছত ৰখি আছোঁ দেখিছে আৰু এইফালে মানে আপোনাৰ 4 লাইনৰ কাৰণে গোটেই দোকানবিলাক ভাঙি দিছে বেয়া লাগিছে দেখি আহি ডিমৌ পালোহি ডিমৌতে অলপ টাইম ৰখাইছে গাড়ীখন আমনি লাগি গৈছে অকলে বহি একদম মানে পুৰা ৰ'দ দি আছে আহি বৰ্তমান ডিব্ৰুগড় পাই গ'লোহি আৰু মই এতিয়া আহিছোঁ মই আগতে থকা হোষ্টেলত যাওঁচোন বোলো ভিতৰত আহোঁতে পুৰা ভোক লাগি আহিছিলে এতিয়া একদম মজাকে মেগী 1 পেকেট বনাই খাই লৈছোঁ अभी मजा आएगा ना भिड़ो এয়া মই খাব লৈছোঁ আপোনালোকে ভাবিব পাৰে আহিয়ে খাইছে বুলি কথাটো কি হ'ল মানে মই লগৰজনীক ফোন কৰিলোঁ তাই মানে ডিউটি গ'ল আৰু তাই ক'লে যে এনেকৈ মেগী আছে বনাই খাই ল আৰু ৰুমত মানে কোনো ছোৱালী নাই সব কিছুমান আছে যদিও নাইট ডিউটি কৰি আহি শুই আছে হেতু কাৰণে মই এতিয়া মেগী খাই লৈছোঁ এখনতে ভিডিঅ' কৰি থাকিবলৈ অসুবিধা হৈছে হেতু কাৰণে খাই লওঁ মেগীখিনি মই আকৌ এঠাইত যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক গম পাব মই ক'ত যাবৰ কাৰণে ৰেডি হৈছোঁ হোষ্টেলৰ পৰা নামি আহিছোঁ গাড়ীৰ কাৰণে ৰখিব লগা হৈছে আহি আছোঁ নাপাওঁহি আৰু এতিয়া চব ৰখি আছে মই অলপ ৰখিছোঁ বহুত ভাগৰ লাগি গ'ল মানে 3rd ফ্ল'ৰত আছে ন একদম ধুনীয়া লাগিছে একদম শনি মন্দিৰটো মোৰ ভাগতে আছে ভাল লাগিছে মোৰ মানে পৰীক্ষাটো দি এক্সামটো দি মই ভাবিছোঁ দি লওঁ এক্সামটো চাই থাকক এক্সামটো দি আজৰি হ'লোঁ আৰু পাছ কৰিলোঁ এতিয়া লগৰজনী ৰুমত যাবলৈ ওলাইছোঁ এটা কথাই ভাল লাগিলে যে এক্সামটো দিলোঁ আৰু লগালগ ৰিজাল্টটো পাইছোঁ যে ৰখি থাকিব লগা নহ'লে সেইটোৱে ভাল লাগিলে ওপৰত উঠোতে একদম ভৰি বিষাই গ'ল আৰু এতিয়া একদম দৌৰি নামি আহিছোঁ মানে
কিবা এটা খাবৰ কাৰণে এতিয়া আহি আছোঁ খোজকাঢ়ি বহুত ভোক লাগিছে কিবা এটা খাবৰ কাৰণে আহি আছোঁ এখনত সোমাইছিলোঁ কিন্তু মানে ইমান ভাল নাই খাব পৰা ইয়াতে ফুচকা দেখিলোঁ ফুচকাকে খাই লৈছোঁ ডিম মটৰ দি কিবা এটা বনাই দিছে কিন্তু নামটো ময়ো নাজানো খাব লাগে খাইছোঁ আৰু এতিয়া ফুলবাগানেদি মই আকৌ হোষ্টেলৰ ফালে আহি আছোঁ লগৰজনীৰ ওচৰত এতিয়া আমি গেহেম বজাৰ আহি আছোঁ ধুনীয়া নাই দেখা ধুনীয়া আৰু এজনী ৰুমতে মই আছোঁ আৰু এইখনে হৈছে গেহেম বজাৰ আগতে আমি ইয়াতে সদায় গধূলি বজাৰ কৰিবলৈ আহোঁ ঘুগুনি খাবলৈ আহোঁ পকৰি খাবলৈ আহোঁ সদায় মানে আহিলে ডিব্ৰুগড় আহিলে অহা হয় আৰু হোটেলত চাহ খাবলৈ সোমালে কিন্তু চাহ দিয়া নাই বেচেৰি চাহ খাবলৈ তো চিংৰাটো কি কৰিলা নহয় वाह क्या सीन है এতিয়া আমি আহিছোঁ জে মেম'ৰিয়েল হস্পিটেল আগতে আমি কৰা হস্পিটেলখনত আহিছোঁ এনে ভাবিলোঁ সোমাই যাওঁ বুলি সিহঁতিকেইজনীয়ে বহুত দিনৰ মূৰত লগ পাই পূৰা কথা পাতিছে এইকেইজনী মোৰ লগৰ আৰু ইভিনিং ডিউটি কৰি সিহঁতৰ ছুটি হৈছে একেলগে যাওঁ বুলি ওলাই আহিছোঁ আৰু আপোনালোকক হস্পিটেলখনৰ ভিতৰখন দেখাই দিছোঁ অলপ হা কি বনাই হৈছ মাছ বনাইছোঁ আৰু ভাত বনাম আৰু একো নোখোৱাওঁ মই মানে বৰ এইফালে চফা জেগাত আৰু দেখুৱাই দিয়া খা মেকুৰী ডাঙৰ মেকুৰী এইটো ধুনীয়া মেকুৰী আজিৰ দিনটো এনেদৰেই পাৰ কৰিলোঁ আৰু এতিয়া ভাত চাত খাই আজৰি হ'ম কাইলৈ দিনটো কি কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম চাই থাকিব ভিডিঅ'বোৰ ধন্যবাদ